আজি কোনো ৰেচিপিৰ ভিডিঅ' বা বেলেগ ভিডিঅ' লৈ অহা নাই। আজি এটা জেগাৰ ভিডিঅ' লৈ আনিছোঁ, আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো বনাম বুলি বনোৱা নাই, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু মোৰ প্ৰথমতে কওক মাস্কটো কেনেকুৱা লাগিছে। মাস্কটো মই নিজে বনাইছোঁ। মই গৈছিলোঁ যোৱা ৰবিবাৰে আৰু সেইদিনাখন আছিলে বতৰটো অলপমান সেমেকা, অলপ বৰষুণ। ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ আৰু সেইবাবে মই আধা ৰাস্তাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি দিব কেনেকুৱা পালে। যিটো জেগাত আহিছিলোঁ সেইটো জেগা এতিয়া আহি পালোঁ। এইটো এটা মন্দিৰ, সোমনাথ মন্দিৰ। আৰু এইটো মন্দিৰত মই প্ৰায় আহিছোঁ, ভাবিছোঁ এইবাৰ আপোনালোককো দেখুৱাওঁ। আৰু জেগাটো হৈছে তেতেলীয়া। এইটো মন্দিৰটো ইয়াতে আছে। বাহিৰৰ পৰা মন্দিৰটো এনেকুৱা দেখি। অলপ বৰষুণ পৰিছে আৰু এইটো হৈছে মন্দিৰ। আৰু এতিয়া সোমাই যাম আমি। আগতে মন্দিৰত সোমাই পূজাটো কৰি লওঁ, তাৰপাছত বাকীখিনি দেখুৱাই থাকিম। ভিতৰখিনি ভিডিঅ' কৰা নহ'ল আৰু এখন ফটো তুলিছোঁ মন্দিৰৰ। মন্দিৰটো কিছু এনেকুৱা দেখি। পিছফালে কিবা কাৰ্যক্ৰম হৈ আছে, আমি পিছফালে নাযাওঁ। এতিয়া আপোনালোকক এইখিনি জেগা দেখুৱাইছোঁ। কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য, নহয়নে? এইটো মন্দিৰত যদি আপোনালোকে অহা নাই কেতিয়াবা আহিব, খুব ধুনীয়া লাগে। এতিয়া বেছি মানুহ ইয়াতে নাই, সেইবাবে খালী হৈ আছে। ভ্লগ হিচাপে ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, সেইবাবে আধা কাটি কুটি বনাইছোঁ, ৰেডি নাছিলোঁ যিহেতু। তথাপিও ভিডিঅ'টো যদি ভাল লাগে জনাব। এতিয়া আমি ঘৰত উভতি যাই আছোঁ আৰু এইখিনি হৈছে বাহিৰৰ দৃশ্য ওলাই আহি। এতিয়াতো আমি ওলাই আহিছোঁ, কিন্তু আপোনালোকে যদি এই মন্দিৰত অহা নাই এবাৰ আহিব আৰু খুব ধুনীয়া হয় মন্দিৰটো, এবাৰ চাই যাব। আৰু আমি যেতিয়া ঘৰত গৈ আছিলোঁ তেতিয়া ৰ'দ নাছিলে আৰু মেঘবোৰ এনেকুৱা ইমান ধুনীয়া হৈ আছিলে, চাই বিৰাট ভাল লাগিছে। মোৰ যদি এইটো ভিডিঅ' আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু মোৰ যদি এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান চাব বিচাৰে তেনেহ'লে কমেণ্টত জনাব, মই নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পোৱাৰ আশাত ধন্যবাদ।